ফ্ৰীতে এডভাইচ এটা দিছোঁ, নিজৰ গাৰ্লফ্ৰেণ্ডক কেতিয়াও কান্দিব নিদিবা। চালা চকু পানী মুচিবলৈ কেইটামান চুধৰ ভাইয়ে হাতত ৰুমাল লৈ ৰৈ থাকে। চালা কান্দিবই নাপায় সিহঁতে আগতে আহি হাজিৰ। আৰু এটা কথা, চব ছোৱালীৰে ল'ৰা বেষ্ট ফ্ৰেণ্ড থাকে, কিন্তু চালা ল'ৰাবিলাকৰ কিয় ছোৱালী বেষ্ট ফ্ৰেণ্ড নাথাকে? আৰু ছোৱালীবিলাকে যোনবিলাক ল'ৰাক বেষ্ট ফ্ৰেণ্ড বনায় সেই ল'ৰাবিলাক থাকে ক'ত? আজিলৈকে যে দেখি নাপাওঁ সেনেকুৱা ল'ৰা। সেইবিলাক কোনটো গ্ৰহত থাকে বে? বিচাৰি নাপাওঁ। এই বেষ্ট ফ্ৰেণ্ড বোলা বস্তুতে ল'ৰাবিলাকৰ জিন্দগী খাই থৈ দিছে। বেষ্ট ফ্ৰেণ্ডৰ কথা যদি কিবা সুধি দিলা, তেতিয়াহ'লে তাইৰ মতে তুমি তাক বিশ্বাসেই নকৰা। সেইটো আকৌ কি কথা? বেষ্ট ফ্ৰেণ্ড নামৰ টেগটো লৈ কিনে ছোৱালীবোৰে য'তে হ'লেও যাব পাৰে, য'তে হ'লেও ঘূৰিব পাৰে, আৰু তাতে কিবা ক'লে তুমি তাক ভালেই নোপোৱা। কি যে ভুল কৰিলোঁ মই।